মেৰাপানী প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সাংবাদিকসকল, জয়তে আপোনালোক সকলোলৈকে আমি সেৱা নিবেদিছোঁ। আমাৰ লগত উপস্থিত থকা আটাইকেইজন জাতীয় কংগ্ৰেছৰ বিষয়ববীয়াক আমি সন্মান জনাই আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দুটামান ক'বলগীয়া আমি আপোনালোকৰ আগত ৰাইজৰ বাবে অৱগত কৰিবলৈ আগবাঢ়িছোঁ। কথা হৈছে যে যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ নামৰ যিটো দলে আমাৰ অসমখন শাসন আৰু শোষণ কৰিলে উন্নয়নৰ নামত, সেই কথাখিনি গম নোপোৱাকৈ, অসমীয়া মানুহে বুজি নোপোৱাকৈ এটা বিপৰ্যয়ৰ মুখলৈ জাতিটোক ঠেকেলি দিয়া যেন অনুমান হৈছে। কেৱল প্ৰাক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোৱা কথা নহয়, আমি এই কথাখিনি প্ৰায়খিনি সময়ত এই কথাখিনি আপোনালোকৰ যোগেদি ক'বলৈ বিভিন্ন সময়ত আগবাঢ়ি গৈছিলোঁ আৰু কৈছোঁ। এতিয়া মূল কথা হ'ল যে তেখেতসকলে আমাক অসমবাসীক কৈছিল যে আমি নিৰ্বাচনৰ যোগেদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে 100 দিনৰ ভিতৰত আমি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম। বিদেশী অসমৰ পৰা যাব, মূল্যবৃদ্ধি হ্ৰাস কৰি দুখীয়া জনসাধাৰণক সকাহ দিম। এই গোটেই কথাখিনি আমি নজৰ যেতিয়া কৰোঁ তেতিয়া দেখা গ'ল বিদেশী এজনো নগ'ল, মূল্যবৃদ্ধি 1000 গুণ বাঢ়িলে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নহ'ল। বিপৰীতে অসমীয়া আইন কৰি অসমীয়া মানুহৰ জাপি দিলে। আমি এনেই বহুখিনি বাংলাদেশী বা বিদেশীৰ বুজা বুকিছোঁ, তাৰপিছত আকৌ হিন্দু বাংলাদেশী আনি অসমীয়াৰ শেষ কফিনত শেষ গজালটো মাৰিলে, ইত্যাদি ইত্যাদি বহু কথা আমি অনুমান কৰিব পাৰিছোঁ। বিশেষভাৱে আজিৰ তাৰিখত মূল্যবৃদ্ধিয়ে প্ৰত্যেকটো পৰিয়ালক ইমান বিপৰ্যয়লৈ মুখলৈ ঠেলি দিছে, যিটো আজিৰ তাৰিখত ভাষাৰে বুজাব নোৱাৰি। সেয়েহে আমি ৰাইজক এইবাৰ আহ্বান কৰিম যে জাতীয় সত্তা থকা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ভাষা সংস্কৃতি আৰু অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব খোজা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ শিক্ষা, স্বাস্থ্য আৰু আমাৰ নিৰাপত্তা সম্পৰ্কে আলোচনা কৰি এনেকুৱা ধৰণৰ বিপথে পৰিচালিত কৰিব পৰা, এটা জাতিক নিক্ষেপ কৰিব পৰা চৰকাৰখনক বাতিল কৰি আমি জাতীয় কংগ্ৰেছক আগুৱাই নিজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গোলাঘাটৰ আমাৰ যিগৰাকী নেত্ৰী, আমি পৰিচয়বিহীন এগৰাকী মানুহক পৰিচয় দি MLA মন্ত্ৰী বনালোঁ। এবছৰ দুবছৰকৈ 25 বছৰ তেখেতে আমাক শাসনো কৰিলে আৰু শোষণ কৰিলে। তেখেত ধনী হৈ গ'ল, ৰাইজ দুখীয়া হৈ গ'ল। কাৰণ আমি দেখা পালোঁ গোলাঘাটত কৃষকৰ বাবে এটা কোল হাউচ নাই, গোলাঘাটত কৃষকৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা নাই, সময়মতে কঠীয়া নাপায়, সময়মতে সাৰ নাপায়। আমি যেতিয়া সাৰ বিচাৰোঁ তেতিয়া দোকানীয়ে কয় ৰেক লগা নাই, এমাহৰ পিছত লাগিলে সাৰ পাব। অসমত এটা নামৰূপৰ সাৰ কাৰখানা নামে আছিল, কিন্তু সেইটো বৰ ঘূণীয়া বেমাৰী, যেতিয়া সাৰ লাগে তেতিয়া সেইটো সাৰ উৎপাদন কৰিব নোৱাৰে। ঠিক তেনেকুৱাকৈ আমি এই গোলাঘাটৰ যি সীমা সমস্যা, নাগালেণ্ডৰ সীমা সমস্যা, এই সীমা সমস্যা গোলাঘাটৰ এই 11টা পঞ্চায়তৰ মাটিৰ পট্টা কথা ডিফৰেষ্ট যে কৰিব লাগে, মাটিৰ পট্টা পাব লাগে, ৰেভিনিউ অঞ্চলৰ 30 চনীয়া ম্যাদী পট্টা পাব লাগে। এই গোটেই সমগ্ৰ দয়াং অঞ্চলত এখন কলেজ নাই, মেৰাপানীত এখন কলেজ আছিল, সেইখন ইতিহাস হ'ল, হায়াৰ ছেকেণ্ডেৰী হ'ল, এতিয়া কলেজৰ পাৰ্টটো উঠাই দিয়া হ'ল। মেৰাপানীত কিয় তেখেতে এখন কলেজ স্থাপন কৰা কলেজখনক তেখেতে সুন্দৰভাৱে সজাই তুলিব নোৱাৰিলে? আমি শিক্ষাৰ বাবে আমি গোলাঘাট, যোৰহাট
গুৱাহাটী ডিব্ৰুগড়লৈ যাব লগা হয়, বিপৰীতে তেখেতে ভোট লৈ থকা জনসাধাৰণৰ ফালে পিঠি দি কিয় শিক্ষা ব্যৱস্থাটো সুন্দৰ কৰিব নোৱাৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি খাটি খোৱা মানুহ, এই খাটি খোৱা মানুহখিনিৰ বাবে একমাত্ৰ সমল আজু ককা দিনৰ পৰা ভোগ দখল কৰি থকা মাটিডোখৰ। সেই মাটিডোখৰ আমাৰ ইয়াত খাজানা নাই, দৈয়াংবনা অঞ্চলৰ এই মাটিবোৰত খাজানা নাই, কিন্তু গোলাঘাটত ইমানবোৰ অসমত ৰেভিনিউ এলেকা আছে, এই ৰেভিনিউ এলেকা খাজানাবোৰ বিজেপিয়ে কিয় 1000 গুণ বঢ়ালে? 1000 গুণ খাজানা এতিয়া আমাৰ অসমীয়া মানুহে ক'ৰ পৰা দিব? এই কথাটো আমাৰ ডাঙৰ প্ৰশ্ন। কাৰণ এটা সময় আছিল ব্ৰিটিছৰ দিনত খাজানা দিব নোৱাৰি, যিবোৰ আমাৰ আজু ককাহঁতে ভোগ দখল কৰি থকা মাটিবোৰ ব্ৰিটিছৰ ওচৰত খাজানা দিব নোৱাৰি কটাই দিছিল। অৱশিষ্ট ব্ৰিটিছৰ হাতত কটাই দিয়া, বিয়া সকামৰ বাবে দুখীয়া হোৱাৰ কাৰণে মাটি ভেটি বেচি বিয়া সকাম পতোৱা, অন্যান্য স্বাস্থ্যৰ বাবে মাটি বিক্ৰী কৰি যিকণ অৱশিষ্ট মাটি আছে, সেই মাটিকণত এতিয়া আদানী আম্বানীক নাইবা বিদেশী বহিৰাগত হাতত বিকিব, তাৰ বাবে পৰিকল্পনা কৰি আমাৰ অসমীয়া মানুহৰ খাজানা 1000 গুণ বঢ়ালে। গতিকে আমি কেনেকৈ জীয়াই থাকিম, সেইটো এটা ডাঙৰ প্ৰশ্ন। মূল্যবৃদ্ধিয়ে পাকঘৰত জুই লগাইছে। মাকে স্কুললৈ ল'ৰাটোক টিফিনলৈ দিব লগা বস্তুকেইটা পাকঘৰত এতিয়া নোহোৱা হৈছে। ল'ৰাই নামানে, ল'ৰাৰ লগৰবিলাকে, ধনী দুলাৰীসকলে বা মধ্যবিত্ত যিসকল বিশেষ আছে, সেইসকলৰ ল'ৰা ছোৱালীৰ টিফিনত সুন্দৰ কিবা বস্তু না কিবা এটা আহে। এই দুখীয়া শ্ৰেণীৰ ল'ৰাবিলাকে তাকে দেখি মাকক কৈ গৈ, মা আমুকটো নিদিবা, মোৰ লগৰবোৰে বৰ ভাল ভাল আমুক তামুক কাজু বাদাম, আপেল সুন্দৰকৈ মাকে পুৰি দিছে, চব্জি দিছে, তেনেকুৱাকৈ মোক দিবাচোন। কিন্তু দুখীয়া মাকজনীয়ে সেই ল'ৰাটোৰ টিফিনত সেই ল'ৰাটোৱে বিচৰা ধৰণে অকণমান আহাৰ প্ৰস্তুত কৰি টিফিনত দিবলৈ সক্ষম হ'ব নোৱাৰা অৱস্থা পাইছেগৈ। গতিকে আমি তেনেকুৱাখন এটা জাতি জীয়াই থাকিব বুলি আমি নাভাবোঁ। 40 লাখ নিবনুৱা অসমত প্ৰেতাত্মাৰ দৰে কিটকিলাই আছে। এই যে প্ৰেতাত্মাই সকলোকে, অখৰিক আত্মাই সকলোকে আমনি কৰে বুলি এটা প্ৰবাদ আছে, তেনেকুৱাকৈ এই যে জীয়া আত্মা, মাক দেউতাকে সদায় গালি পাৰে, অসুস্থ এটা মন লৈ যুৱকসকল জীয়াই আছে, যুৱক যুৱতীসকল। তেখেতে ঘৰলৈ গ'লে মাকে কয় ভাত খাওঁতে, তই দেউতাক সহায়কে কৰ, চাকৰি এটা কৰিব নোৱাৰিলি, বেপাৰ এটা কৰিব নোৱাৰিলি, লগৰবোৰে ইটো সিটো কৰিলে, তই বাপেৰৰ কামানিকে খাই থাক। বায়েকক অকণমান তেল ভৰা লাগে, মাকৰ পৰা পইচা খোজাৰ সময়ত মাকে সদায় কেটেৰা জেঙা কৰে। এই যে সংস্থাপন যদি থাকিলেহেঁতেন, উদ্যোগ যদি ইয়াত হ'লহেঁতেন, সৰু সৰু উদ্যোগ যদি কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন, এই নিবনুৱাসকলে চাকৰি নাপালেও তাতে সংস্থাপন পালেহেঁতেন। এখন দোকান খুলিবলৈ গ'লেও আজিৰ তাৰিখত বিক্ৰী নোহোৱা হৈছে। গতিকে যুৱক যুৱতীসকল এক দুৰ্দুল্যমান অৱস্থাত গতি কৰিছে, আৰু এই অৱস্থাৰ অৱসান ঘটাই কেতিয়া এই চৰকাৰখনে ল'ৰাক সাহস দিব জীয়াই থাকিবলৈ, সেই কথাটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। বাইদেউটো কথা নকওঁ, বাইদেৱে এই কথাবোৰ কেতিয়াও ভবা দেখা নাই। যদি হিমন্ত বিশ্ব শৰ্মাই তেওঁ সমষ্টিৰ হাজাৰ হাজাৰ মানুহক চাকৰিত মকৰল কৰিব পাৰে, বাইদেৱে আমাৰ প্ৰশ্ন 25 বছৰত কেইটাক চাকৰি দিলে, কেইটাক দুখীয়া মানুহক সংস্থাপন দিলে, কেইটা উদ্যোগ কৰিবলৈ সুবিধা কৰি দিলে, আৰু আমি কেনেকৈ জীয়াই থাকিম সেই কথাটো নেভাবিলে। গতিকে আমি 25টা বছৰৰ বাইদেউৰ কথা ভাবি ভাবি ভাগৰাৰ সময়ত মই ৰাইজক এটা আহ্বান কৰিম, আপোনালোকে বাইদেউক 25 বছৰ দিলে, বিতুপন শইকীয়াক 5 বছৰ দিয়ক, জাতীয় কংগ্ৰেছক আৰু 5 বছৰ দিয়ক। গতিকে এই 5 বছৰত আপোনালোকে নোপোৱা মান সন্মান অধিকাৰ সকলোৱে এইখিনি আমি দিবৰ কাৰণে বদ্ধপৰিকৰ থাকিম, আৰু আপোনালোকক সেই কথাখিনি আমি আজি আপোনালোকৰ যোগেদি সমগ্ৰ গোলাঘাটবাসী, অসমবাসী ৰাইজক আমি অৱগত কৰিছোঁ। যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি মেৰাপানীত কৈছিলে মোৰ বিষয়ে, বিতুপন শইকীয়াক গোটেই ৰাতি বুজালোঁ, তেওঁ নুবুজে, স্ক্ৰু ঢিলা মাথাত মাল নাই। মোৰ প্ৰশ্নবোৰ অলপ বেলেগ আছিল, উত্তৰবোৰ। তেখেতসকলে কয়, তেখেতসকলে ৰজাৰ দৰে শাসন কৰিছে, গণতন্ত্ৰ নাই। তেখেতসকলে ৰজাৰ দৰে শাসন কৰিছে, এখন গণতন্ত্ৰটো নহয়, এতিয়া ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰই ৰজাই যিটো ক'ব, পিছে পিছে মন্ত্ৰীও সেইটো ক'ব। অজন্তা বাইদেৱে, মই তেখেতক ব্যক্তিগত মোৰ কোনো আক্ৰোশ নাই, ৰাজনৈতিক কথাবোৰ যেতিয়া ৰাইজক ভুৱা দিছে, ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে ৰাইজৰ হৈ
মই মাত মাতিব লাগিব নিশ্চিতভাৱে। অজন্তা বাইদেউ এইখন অসমক অসমীয়াক জীয়াই ৰাখিবৰ কাৰণে অসমখনৰ প্ৰগতি আমাৰ অসমীয়া মনৰ অস্তিত্ব সংকট দূৰ কৰি নিৰাপত্তা থকা এখন অসমৰ বাবে তেখেতৰ কোনো অৱদান নাই, 1 নম্বৰ। 2 নম্বৰ, তেখেতৰ ঘৰৰ সম্পত্তি বিকি ৰাস্তা বনাইছে নেকি? তেখেতে ঘৰৰ সম্পত্তি বিকি ৰাস্তা বনাইছে নেকি তাত কংগ্ৰেছৰ মানুহক খোজকাঢ়িবলৈ দিব? তেখেতে যিটো ৰাস্তা বনাইছোঁ বুলি কৈছে সেইটো আদিতে কংগ্ৰেছে বনোৱা ৰাস্তা। ব্ৰিটিছক খেদি ভাৰতবৰ্ষখন স্বাধীন কৰা দলটোৰ নাম হৈছে জাতীয় কংগ্ৰেছ। আৰু সেই কংগ্ৰেছৰ বহুত মানুহৰ তেজ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে তেজ গ'ল, বলিদান দিলে। এই বলিদানক অসন্মান কৰি ইটিকিং কৰি তেখেতে ক'বলৈ আহে যে তেখেতে বনোৱা ৰাস্তাবোৰত কংগ্ৰেছ কৰ্মীক খোজ কাঢ়িব নিদিয়ে। এই বাতৰিটোৰ যোগেদি তেখেতে বুজাব বিচাৰিছে তেখেতৰ এইটো বাপেকৰ ঘৰ ৰাস্তা। তেখেতে ভঁৰালৰ ধান বিকিলে বনালে, সেইকাৰণে তেখেতৰ ব্যক্তিগত ৰাস্তা আমাৰ কংগ্ৰেছ কৰ্মী মানে যাব নোৱাৰোঁ। মূল প্ৰশ্ন, তেখেতে ক'ত অধিকাৰ পালে এইটো কথা ক'বলৈ? কোনে দিলে অধিকাৰ অজন্তা নেওগক যে তেখেতে এই কথাটো ক'ব? গতিকে মই ধিক্কাৰ দিছোঁ, ভৱিষ্যতে তেনেকুৱা কথা কংগ্ৰেছ নহয়, কংগ্ৰেছ মানে জনসাধাৰণ, জনসমুদ্ৰ, এই জনসাধাৰণক তেখেতে এনেকুৱা কথা নক'ব। দ্বিতীয়তে আৰু এটা কথা কৈছে বুলি মই কোৱা শুনিছোঁ, বোলে কংগ্ৰেছক কাকডোঙত পেলাই দিব। সাম্যক জ্ঞান নাথাকিলে মানুহে কথা ক'ব নালাগে। যদি আপোনাৰ মোৰ সাম্যক জ্ঞান নাথাকে তেতিয়াহ'লে আমি কথা ক'ব নালাগে। কংগ্ৰেছ বিশাল সাগৰ, যি কংগ্ৰেছে ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছ খেদিব পৰা শক্তি, জনসমুদ্ৰ, সেই জনসমুদ্ৰক আমি ব্ৰহ্মপুত্ৰৰ লগত তুলনা কৰিব নোৱাৰোঁ। ব্ৰহ্মপুত্ৰত কংগ্ৰেছ নধৰে। কিন্তু তেখেতে কাকডোঙা সৰু জানৰ নিচিনা এখন নদীত কংগ্ৰেছত পেলাই দি উটুৱাই দিম বুলি কেনেকৈ ক'বলৈ পালে? সাম্যক জ্ঞান নাই। কাকডোঙাত কংগ্ৰেছ ধৰিব নেকি? আপোনালোকে কওকচোন। যে সাম্যক জ্ঞান নথকা এগৰাকী মন্ত্ৰী, এই মন্ত্ৰীগৰাকীৰ কথাত গোলাঘাটবাসী, অসমবাসী চলিলে অসম উন্নতি হ'ব নেকি? বনোৱাকৈ গোলাঘাটত 6 মাহত বনালে, আকৌ ভাঙিলে, আকৌ বনালে, একেখিনিকে। ঘৰৰ কোম্পেনীক ঠিকাটো দিলে, দি পেলাই ইফালেও পইচা খালে আৰু তেখেতে কমিশ্যনৰ নামত 10% ল'লে। তাৰ পৰা ৰাইজে কি ক'লে? আজি গোলাঘাটৰ গাঁৱৰ মানুহে টাউনৰ মানুহৰ প্ৰতি এটা অহিংসা ভাৱ জন্মিছে। তেখেতসকলে কোনে কৈছে নাজানে। গাঁৱৰ মানুহে কৈছে যে চহৰৰ মানুহবোৰ প্ৰথম শ্ৰেণীৰ নাগৰিক নেকি? মই ঘূৰি ফুৰোঁতে সুধিছে, মোৰ ওচৰত উত্তৰ নাই। মই কৈছোঁ ৰাইজৰ গাত দুখ নাই, চহৰীয়া মানুহৰ গাত দুখ নাই, সেইটো চৰকাৰৰ ৰজাঘৰীয়া মানুহে কৰিছে। তেওঁলোকে টকা খাবলৈ, কমিশ্যন খাবলৈ তেখেতসকলে এইটো কৈছে। টাউনৰ মানুহে কৰা নাই নহয়। টাউনৰ মানুহে এইটো কথাত সন্তুষ্ট নহয়। টাউনৰ মানুহে মই ঘূৰি ফুৰিছোঁ কৈছে যে আমাক যেনেকৈ থাকিবলৈ দিছে, টাউন বনোৱাতে বনাইছে, গাঁৱত বনাইছে নাই আমাৰ টাউন মানুহে প্ৰশ্ন কৰিছে। গতিকে এই কথাবোৰ হ'ব নালাগে। 3000 ৰাস্তা আছে গাঁৱত, 3000 ৰাস্তা আছে য'ত ঘৰৰ পৰা ওলাই জোতাযোৰ মোনাত লৈ, কেঁচুৱাটো কাণত লৈ, মূল ভোটত হাত ভৰি ধুই গন্তব্য স্থানলৈ যাব লাগে। আপোনালোকেতো গাঁৱলীয়া সাংবাদিক, গাঁৱত থাকে, মেৰাপানীত থাকে, আপোনালোকে দেখিছে। আপোনালোকৰ বাইক গাড়ী নাযায়, যায় জানো? কিছুমানত যাব। মই এতিয়া এটা ৰাস্তাই আহিছোঁ, গাড়ী মটৰ একো নাযায়। গতিকে এই কথাখিনি আপোনালোকৰ একচুৱেলি কেমেৰাত 5 বছৰে, 15 বছৰে, 25 বছৰ ওলাব লাগিছিল। মই আপোনালোকক গালি পাৰিব খোজা নাই। মই হিমন্ত বিশ্ব শৰ্মা নহয়, তোমাৰ কেমেৰা চেনেলৰ মালিক কোন মই নুসুধোঁ। কিন্তু আপোনালোকে আচলতে এই ছবিখন দাঙি ধৰিব লাগিছিল। 25 বছৰ এগৰাকী অকৃতজ্ঞ, অবিবেচক, পৰিকল্পনা কৰিব নগৰা এগৰাকী মন্ত্ৰীক আপোনালোকে দিলে আৰু 3000 ৰাস্তা এতিয়াও নহ'ল। টাউনত আকৌ বনোৱাকৈ বনাই আছে। গতিকে আমি গাঁৱৰ মানুহবোৰে মোক প্ৰশ্ন কৰে, মই কৈছোঁ ধৈৰ্য ধৰক। আপুনি এনেকুৱা অমূলক প্ৰশ্নবোৰ আপোনালোকে নকয়। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী নাগৰিক নক'ব। মই অনুৰোধ কৰিছোঁ তেখেতসকলক যে আপুনি সকলোৱে এটা শ্ৰেণীৰে নাগৰিক, কিন্তু চৰকাৰী মানুহে ভুল কৰিলে কোনোবা এটা শ্ৰেণীৰ দায়ী হ'ব নোৱাৰে, নহয় জানো? গতিকে আপোনালোকক আহ্বান জনাইছোঁ যে বিত্তমন্ত্ৰীগৰাকীক ক'ব, তেখেতে বিজেপিলৈ কেনেকৈ আহিছিলে? বিতুপন শইকীয়া বিজেপি গোলাঘাটত সজাই পৰাই থৈ যোৱা মানুহ। মই যেতিয়া মাংস ভাত বাঢ়ি ল'লোঁ খাবলৈ, কাঁহীখন ভাল দেখি মোক অঁতৰাই ভাত কাঁহী খালে। তেনেকুৱাও ৰাজনীতিবিদ থাকেনে?
মইতো আজি ৰাজনীতিৰ ছাত্ৰ, ইমান শিকা নাই। তেখেতসকল পুৰণা মোৰ তেনেকুৱাও ৰাজনীতিবিদ থাকে নেকি যে একেলগে ৰাজনীতি কৰা বিপৰীত মুখত থকা ব্যক্তিজনৰ চকীখন কাঁহীখন কাঢ়ি খাই হাৰিম বুলিয়ে তালৈ গৈ পেলাই ক্ষমতা আৰু ধন লোভত তালৈ যাব? তেখেতে এটা কাম কৰিব পাৰিব নেকি? মোৰ টকা দি মোৰ চকীখন মোক ক্ষমতাৰ যোগেদি কাঢ়ি ল'লে, তেখেতে মোক হত্যা কৰি কংগ্ৰেছৰ অফিচত থকা নগেন নেওগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো ভৰিৰে মোহাৰি তেখেত বিজেপিৰ অফিচত বহিছেগৈ, হয়নে নহয়? মোক হত্যা কৰি অজন্তা নেওগে নগেন নেওগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো মোহাৰি ভৰিৰে গছকি তেখেতে বিজেপি অফিচত বহিছে। তেখেতে এটা সাহস গোটাব পাৰিছে নেকি আজিলৈকে যে নগেন নেওগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো বিজেপি অফিচত আমি যেনেকৈ ধূপ ধূনা জ্বলাইছোঁ তাত এটা বনাই পেলাই আমাৰটো লৈ পেলাই তাত প্ৰতিষ্ঠা কৰি ধূপ ধূনা জ্বলাব পাৰিব নেকি? যিগৰাকী মানুহে নিজৰ স্বামীক ভৰিৰে মোহাৰিব পাৰে, মোক নিচিনা মানুহক হত্যা কৰিব পাৰে, তেখেতে জনসাধাৰণক কি চাব? এই কথাটো এটা ডাঙৰ প্ৰশ্ন। ৰাইজে বুজিছে? ৰাইজে মোক কিয় মৰম কৰে? আজি মইতো একো দিয়া নাই। সেই জনসাধাৰণে মোক মৰম কৰে। আপোনালোকে সকলোৱে জানে, আপোনালোকে মৰম আৰু শ্ৰদ্ধা কৰি চায় যে বিতুপন শইকীয়া, মইতো কাকো আমনি কৰা নাই, মই কাকো আমনি কৰা নাছিলোঁ। যোৱা 30টা বছৰ সংগ্ৰামী সত্তালৈ এইখন অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিছোঁ, নিজৰবিলাক বিসৰ্জন দিছোঁ। মোক কালি পৰহি ল'ৰা সৰু সৰু দুটামানে কৈছে, দাদা আপোনাৰ লগত আছোঁ। মই বোলো থাকিবা ভাইটি। তেখেতসকলে এটা কথা ক'লে, মোৰ মানে মনটো কিবা লাগি গ'ল। তেখেতে কৈছে, আপোনাৰ সোণালী এই বৰ্তমানটো আমাৰ ভৱিষ্যতৰ কাৰণে আমি ত্যাগ কৰিছে, তাৰ কাৰণে আমি আপোনাৰ লগত খোজ কাঢ়োঁ, গাড়ীত যাওঁ, সকলো ঘৰে ঘৰে গৈ আপোনাৰ হৈ প্ৰচাৰ কৰিম বুলি কৈছে। গতিকে আমি অসমীয়াৰ হৈ কাম কৰিম। অসমীয়া প্ৰথম অধিকাৰ পাব। আমাৰ অসমীয়াৰ অৰ্থনৈতিক বিকাশ, সাংস্কৃতিক সংৰক্ষণ আৰু বিকাশ হ'ব লাগিব।